মা আজি মোৰ লগৰ কেইজনীমান আহিব ভাত খোৱাকে সেই হাঁহ বা মুৰ্গী এটা আনিব লাগিছিলে আইদেউ তোমাৰ সেই লগৰ কেইজনী সেই বেলেস্তাৰ ঘৰ নেকি একেবাৰে সুদা ভাত খাবই নাই হ'ব তই ঘৰত যি আছে তাকে বনাই খোৱালেই হ'ল তাই কেতিয়া লগৰ কেইজনী আহিব মাছে মঙহে দকচি খোৱালেহে হয় তোৰ লগৰবোৰ কিমান আহে আৰু সপ্তাহত দেখোন সেই প্ৰতিটো দেওবাৰে সেই তোৰ লগৰ সোপা থাকেই এইজনী স্কুললৈ যাব গৈ পেলাই সেই দেখো মানে পৰীক্ষাত নম্বৰ নুগোটাই সেই লগ সোপা গোটাইছে তাকো গোটেই সোপা সেই পিছৰ বেঞ্চত বহা চাগে গাধৰ সোপা লগ লৈছিলে সেইগাল সেই ভাতৰ বতোৱাকেইটা সেইকেইটা ভাত খাবলৈ আহিব সেই নেকি এই তই যে সেই তোৰ লগৰ সোপা যে সেই ভাত খাবলৈ আহিব সেই প্ৰতিটো দেওবাৰে যে সেই ভাত খাবলৈ আহে সেই ভাতৰ বতোৱাকেইটাই তোক দেখোন এদিনো কোনেও ভাত খাবলৈ নামাতে তই দেখোন সদায় ঘৰতে থাক তোক এদিনো কেলে কোনেও ভাত খাবলৈ নামাতে আৰু আচোন সেই কিহৰ ফূৰ্তিত ভাত খাবলৈ আহিব তই সেই মেট্ৰিকত সেই ষ্টেণ্ড কৰিবি নে তই সেই পৰীক্ষা বহীত তই একেবাৰে 100 ভিতৰত 105 পাইছিলি চাফ চিকুণৰ নম্বৰকেইটাৰ সতে কিহৰ ফূৰ্তিত তই সেই ভাত খাবলৈ মাতি থৈ আহ তই সদায় মই মাতিছোঁ নি কিবা সিহঁতি নিজেহে আহিম বুলি কয় মই এদিনো নামাতো সিহঁতি সদায় নিজেই আহিম বুলি কয় তাই আহিম বুলি কোৱাৰ পিছতো কিমান নাহিবি বুলি খেদিলেহে হ'ব থ তোক কোৱাতকৈ সেই দেউতাক কোৱাই ভাল দেউতাক কওঁগৈ যা বাপেক কওঁগৈ যা একেবাৰে তোৰ বাপেৰে সেই লগৰ ভাতৰ বতোৱাকেইটাক হাতী মাৰি খুৱাব এই চিকতা সেই বাপেৰে হাতী মাৰি খুৱাব যা সেয়া কিমান দিন হ'ল সেই একেযোৰ হায়াৰ চেণ্ডেলকে তোৰ বাপেৰে ভৰিত কৈ মই এযোৰ লোৱাব পৰা নাই সেই হায়াৰ চেণ্ডেলৰ সেই খয় গৈ সেই নীলা ওলাই গৈছেগৈ চেণ্ডেলো ভৰিত ধৰি বাপেৰক আনিছেগৈ আৰু খুৱাইদেউ আৰু লোট ল'ব নাপাইছোঁ আৰু আপোনাক ইমানতে আমাক এৰক আৰু তথাপিতো সেইযোৰ চেণ্ডেল নসলাই ওপৰৰ সেই চেণ্ডেলৰ ওপৰত সেই মৰাপাতৰ ফিটা সেই মোৰ ভাগৰ চাদৰৰ ৰছী নেবান্ধিবলৈ নাই নিচিগালৈকে সেইযোৰ নেৰোঁ বুলি বাপেৰে সেইযোৰকে চুচুৱাই ফুৰে আৰু সেইটো মানুহে তোৰ সেই লগৰ কেইজনীক সেই মাছ মঙহ সানি খুৱাব যা কওঁগৈ যা দেউতা হেৰি মানে সেই মোৰ লগৰ কেইজনী মানে আজি সেই ভাত খাবলৈ আহিব সেইটো কাৰণে মানে মাক ক'লোগৈ সেই মায়ে ক'লে যা দেউতাক কওঁগৈ যা দেউতাই হাঁহ বা মুৰ্গী কিবা এটা আনি দিয়ক সেই তাকে আপোনাক ক'বলৈ আহিলোঁ মোৰ লগৰ কেইজনী আপোনাক ইমান ভাল পায় সিহঁতি কয় নহয় তহঁতে দেউতাই ইমান ধুনীয়াকৈ বজাৰ কৰিব জানেও একেবাৰে মানে মুৰ্গী হাড় একদম হাঁহৰ হাড় জিভাত একেবাৰে গুৰি হৈ যায় আমাৰ সেই কিনো পোৱা নাই জানো একো চুবাবই নাই চব বুঢ়া হাড়বোৰ হয় নেকি সেই তোৰ লগৰ কেইজনী ঘৰতে বোলে সেই বুঢ়া হাঁহ ছাগলী কিনে এদিন মোকো ভাত এসাঁজ খাবলৈ মাতিবলৈ কবিচোন এই কিমানো বুঢ়া হাঁহ ছাগলী কিনে সেইদিন সেই নিজে বহি চুবাই চামগৈ তেতিয়াহে গম পাম আমাৰ যে কোডাক কেমেৰাটো ভাবিছিলোঁ অকণমান তেল মাৰি পেলাই কথাকেইটা ক'লে গলিব দেখিছোঁ সেই আমাৰ CC কেমেৰাতকৈ হাত চাই আহে দেউতা কওক আকৌ হাঁহ আনিবনে মুৰ্গী আনিব মায়ে মৈদাখন ধৰাই পেলাই বহি আছে নহয় পাকঘৰত মোক কৈছে বেগ এটা যা বাপেৰে কওঁগৈ হাঁহ বা মুৰ্গী কিবা এটা লৈ আহিবলৈ সেইটো কাৰণেহে কৈছিলোঁ আপুনি দেখোন এতিয়া আকৌ সেই মোৰ লগৰ কেইজনী ঘৰতহে আপোনাৰ মাক খুৱাই ভাত খাবলৈ ৰেডি হৈছে মোৰ গছিটো আছে যে মই একেবাৰে সেই মাছে মঙহে সেই তোৰ লগৰবোৰ আহিব খুৱাম সেই মাৰৰ সেই অবালচন ভায়েকটো আহিব সেই তাক খুৱাম আকৌ সেই তোৰ বাহিৰৰ লগৰ সোপা সেই সোপা আহিব সেই জাকক খুৱাম তাৰপিছতে আকৌ সেই টিভিটো মুখত দেওবাৰে সেই গোট খুৱাই সেই সোপা খুৱাবলৈ আছে মই একদম হোটেল খুলি থৈছো এইখন মই হোটেল খুলি থৈছো দেউতা বেছি আনিব নালাগে নহয় সেই 50 টকা মানে আনিলেও হ'ব বেছিনো কেলে আনিব লাগে 50 টকা মানে আনিলে আমাৰ সেই গোটেইকেইজনীকে আতি যাব আপোনালোকে খাব নালাগে আৰু পকেটত চাওঁ 20 টকামান আছে নেকি 20 টকাত যি পাওঁ তাকে আনিম তাতকে 1 টকা বেছি খৰচ কৰি মই আনিবলৈ নাই অল্প আৰ্জন বিস্তৰ ভোজন এই গোলামৰ জাত সোপা পৰা মোৰ শান্তি শুন নাই এই সোপা অকল পেটটো লৈ পেলাই পৃথিৱীলৈ আহিলে অকল মই ঘটিম গোটেই জেগাত টেটু জোকাৰি খাব সিফালে সেই লগৰ সোপা গোটাই লৈছে যি হওক বকি জকি হ'লেওতো আনিবলৈ গৈছে 20 টকাই আনক বা 30 টকাই আনক আনিবতো মা দেউতাই মাংস আনিলে হেৰি ধুনীয়াকৈ বনাবি দেই মোৰ লগৰ কেইজনী আহিলেই চাগে পানী বেছি নিদিবি একদম মানে অলপ ডাঠ কৰিবি আৰু জোলটো হেৰি এনেও আমাৰ ঘৰত সেই মাংস বনালে ব্ৰহ্মপুত্ৰখন নিজে কেৰাহীলৈ বৈ আহে আৰু তথাপিতো সেই ব্ৰহ্মপুত্ৰখন নোবোৱাবি আৰু নগাধাৰী মই কেনেকৈ বনাম কি কৰিম তই সেয়াও ৰিয়েকশ্যন দিব পৰা হৈ গ'লে মোৰ কথাহে মই যেনেকৈ নবনাওঁ লাগিলে
তাই বাপেকক গৈ পেলাই সেই মিছা কথা সোপা কৈ পেলাই সেই মাংস অনাইহে আহিলে তাই বাপেকে মোক কৈছে নহয় মই এইফালে একো কোৱাই নাই তাই গৈ পেলাই সেইটো নাৰদৰ বিনখন এইখন গৈ পেলাই সেই বাপেকৰ ওচৰত লহৰ তুলি বাজি পেলাই সেই মাংস তাই অনাইহে আহিলে হ'ব যা মই যেনেকৈ মন যায় মই তেনেকৈ বনাম তহঁত আহিলি বল বহগে বল এই মই সেই মাৰ লগত সেই কিবা এটা পাতি আছিলোঁ বল মা তোক মনে কথা এটা কওঁ দেই তই আকৌ মোক ইহঁতৰ আগত আকৌ সেই জহনী জাতি নাগেৰি এইসোপা নাম দি মাতি নাথাকিবি আকৌ মই লাজ পাম নহয় হেৰা শুনিছানে সেই মাংস বনাওঁতে আকৌ সেই পানী কমকৈ নিদিবা আকৌ পানী সৰহকৈ দিবা গোটেই ঘৰখনকে আতিব লাগিব অকল তাইৰ লগৰ কেইজনীয়ে পেট নাই আমাৰো আছে পেট কানো কেইটা শুনিবা এইখন ঘৰত বাপেকে ক'ব পানী সৰহকৈ দিবা জীয়েকে ক'ব ব্ৰহ্মপুত্ৰখন নুবুৱাবা ইফালে মাংসৰ নামত যিটো হাঁহ চুবই নোৱাৰি কেকে টান গোটেইটো এইটো প্লাষ্টিকৰে নে কি হয় নে ঠিকেই নাই সেই সৰগ মালে সেই মূৰৰ ওপৰত টুকুৰটো যে লৈ ফুৰে সেই তাৰপৰা পৰি যোৱা প্লাষ্টিকৰ হাঁহি নে কি নে বুটলি আনিছে নাজানো আৰু দেই সেইটো আপুনি এটা কাম কৰক সেইটো হাঁহটো সেইটো সেই ঘৰত কাটি কুটি সেই গোটেইখনকে খাবলৈ দিবলৈ নাতে সেইটো আপুনি সেই গুণহঁতৰ মিললৈ লৈ যাওক তাতে কুটা আনকে সেই তেতিয়াহে সেইটো খোৱা মজাত গৈ গোটেইখনকে ভাগযোগ কৰি দিব পৰা হ'ব সেইটো কাৰণো বৃদ্ধ পেঞ্চন খোৱা হাঁহ সেইটো আনিছে আৰু দেই নাজানো আৰু 20 টকাত হাঁহ পায় বুলি এই প্ৰথম শুনিছোঁ আৰু দেই জন্ম হোৱাৰ পৰা এই প্ৰথম শুনিছোঁ আৰু 20 টকাত হাঁহ পাওঁ বুলি সেইটো কাৰণো বৃদ্ধ পেঞ্চন খোৱা হাঁহ পালে আৰু দেই সেইটো সেই বাৰ্ধক্যজনিত ৰোগত মৰা হাঁহেই হ'ব লাগিব আৰু পায় হ'ব ঠাট্টা কৰিব নালাগে যিটো কৰিবলৈ কৈছে সেইটো কৰিবি মাংসত পাতি সৰহকৈ দিবি গোটেই সোপাকে অতাকে হেৰি আপুনি যে এই মাংসত পানী সৰহকৈ দিবি অথনিৰ পৰা সেইটোকে যে আপুনি সেই মাইক বজা দি বাজি আছে মই পানী সৰহকৈতো দিবই লাগিব পানী যদি মই সেই সৰহকৈ নিদিওঁ সেই 20 টকীয়া সেই বৃদ্ধ পেঞ্চন খোৱা হাঁহটো মই সেইটো বাৰু কাৰ নাকত দিম বাৰু কওকচোন মই কেনেকৈ বিলাম বাৰু পানী নিদিলে আপুনি এটা কাম কৰিবচোন এই ঢেঙীয়া আঞ্জা বাতিকেইটা এই তলত সেই মাংস এপিচ বা দুপিচ পৰি থাকিব সেই তাকে সেই সৰু ছোৱালীকেইজনীয়ে হাত ভৰাই এই বিচাৰি নাপাবগৈও পাৰে আপুনি সেই তিয়নি এখন গোটেইকেইজনীকে দি দিব দি পেলাই ক'ব ল এইকেইখন পিন্ধি লৈ পেলাই সেই আঞ্জা বাতিকেইটাত সাঁতুৰি পেলাই সেই জুবুৰা মাৰি মাংস বুটলি আনগে যা খেদে বুলি ক'ব আপুনি আপুনি কানি কাটি পাকঘৰ ওলালেহিচোন সঁচাই কৈছে নে মিছাই কৈছে সেইজনী দেখোন আমাৰ পাপুৰ লগৰহে হৰি এই দেহ কাটিজনী দেখিছে নাপায় সেই ফুকলীয়া সেই উখুমনি ছোৱালীজনী এই মাকক নাপায় এই কামো মাৰি থৈ যাব লাগেনে এই কালে গ'লে নাওনো মাতিজনী সঁচাকৈ দেই বৰ তেজ কাটি ছোৱালী দেই এজনী নকবি আৰু হেমজনী সেই আমাৰ ওচৰৰ সিখন গাঁও সেয়া পিতেকলৈ গুচি গ'ল আকৌ এবাৰ যে আমাৰ ইয়াত নাটক পাতোতে এই যে আমাৰ সোণ পাহিয়ে নাচ লৈছিলে তেতিয়া সি পাচলি বেপাৰী লৈছিলে আকৌ সেই তালৈ গুচি গ'ল হেৰৌ সি নাটক হৈছে পাচলি বেপাৰী এনে সি ৰিয়েলত কিহৰ বেপাৰী ল'ৰাটো কিবা কৰি খুৱাব পৰা নে যদি কৰি খুৱাব পৰা সেই কটা নকৰিলেও হ'ব বাপাই তুমি ক'লে নহ'ব নহয় মই এজনী ছোৱালী মই কত ধুমধামে বিয়া দিম বুলি ভাবি থৈছিলোঁ তুমি ক'লে নহ'ব নহয় তাই তাকো সেই কালি সেই পাপু ভাগৰ সেই নাটকত নাচ হওঁতে পিন্ধা বগা চোলাটো পিন্ধি পেলাই আবেলি সময়ত ফুৰিবলৈ ওলালে মই সুধিছোঁ তই সেই পাপু ভাগৰ নতুন বগা চোলাটো পিন্ধি ক'লৈ যাওঁ তাই আৰু মুঠে সেইখিনিৰ পৰা আহোঁগৈ বুলি ক'লে কৈ পেলাই সেই গ'ল ঘূৰি নাহিলা পাপু সেই বগা চোলাটো সৈতে তাই সেই গুচি গ'লগৈ আৰু আজবতী কিহে মাতিলে কাণখনৰ ওচৰত ভেককে আহি আমাৰ এই জোৰ লাগতি নেকি কি হ'ল তোৰ ভেকে মুখখন মেলিছেহি যে কেনেকৈ কাণখনৰ ওচৰত আহি ভেককে মুখখন মেলি আহিছা ভয় খাই গ'লোগৈ তেওঁ মানে মনে আহি পেলাই সেই ডাঙৰ মানুহে পতা চব কথাবোৰ শুনি আছেহি সেই লোকৰ ছোৱালীজনী পলাই গ'ল তোৰ আকৌ কি হ'ল কান্দিবলৈ তোৰ কি সেই তাই পলাই যোৱাটোলৈ তোৰ কি যাবলৈ মন আছিল নি তাই মনে আহি পেলাই কেনেকৈ কাণখনৰ ওচৰত ভেককে চিঞৰটো মাৰিলেহি একেবাৰে জিঅ'টো ওলাই সেই মাটিত পৰি ল মাৰিলে মই সেইবোৰ কথা জানা নাই তাই কালে যাওক মোৰ সেইবোৰ মোৰ আপত্তি নাই মোৰ বগা চিলাটো মই পিন্ধিবলৈ নাপালোৱে মই নতুনকৈ চিলাই আনিছিলোঁ মোৰ বগা চিলাটো মই গাত দিবলৈ নাপালোঁ তাই
সেইটোকে পিন্ধি পেলাই গুচি গ'লে মোক বগা চোলাটো আনি দে মোক মোৰ বগা চোলাটো লাগে বগা চোলাটো শুন পাইহে মানে অকল এই কামো মাককে মাৰি থৈ যোৱা নাই তাৰ মানে সেই মোৰো মাছ তালোত মানে ভালকে খুটি থৈ গৈছে সেই তাইৰ ভাগৰ বগা চোলাটোত বা কমটি গাল টকা খৰচ কৰিবা মই চিলাই আনি দিছিলো নে কেইদিনো হৈছিলে বা সেই চোলাটো তাই ছোৱালীজনীয়ে গাতে দিবলৈ নাপালে বাৰু এতিয়া কাইলৈ পৰা বাৰু মই সেই স্কুললৈ বগা চুৰি এখন কেনেকে পিন্ধি যাম বাৰু মোৰ এতিয়া বগা বস্তু দেখিলে মোৰ আৰু এই মানে হাই প্ৰেছাৰ উকাব আৰু দেই কাইলৈ পৰা মই বগা বস্তু মোৰ মুখকে চাব নোৱাৰিম আৰু দেই নব সেই তোমাকো এটা কথা কওঁ সেই তোমাৰ জীয়াৰা যদি তুমি যাব বুলি জানা একাবলৈ তুমি সেই তাইক চাদৰ মেখেলা যদি তোমাৰ ভাগৰ পিন্ধাই নথলা কেলে আমাৰ সেই তাইৰ ভাগৰ চোলাটোহে পালা হ'বলা আচলজনৰ কাণতে আচল কথা খাই পৰিলা ভালটোকে হ'লা হেৰি সেই আপুনি যে সেই সোণপাহী মাকতকৈ সেই ইনাই বিনাই কান্দিছে সেই বগা চোলাটো গ'ল আৰু সেইটোনো কি ইমান দুখ কৰিবলগীয়া কথাটো আৰু লোকৰ মানুহজনে সেই জীয়েকজনীকে হেৰুৱাইছে এইবাৰ সৰুতে গুচি গ'ল তেখেতৰ আকৌ দুখটোও চা ক'ত এটা কাম কৰিব কাইলৈ পৰা সেই বগা বস্তু মুখকে নাচা বুলি কৈছে নহয় সেই বগা ছাগলজনী আছে সেই আমাৰ সেই মাহঁতৰ ঘৰত দি থৈ আহিবগৈ আকৌ সেই তামোলৰ লগত চূণ খাবলৈ বাদ দিয়ক সেই বগা চাউল এখিনিমান আছে সেই চাউলখিনিও লৈ যাওক সেই আমাৰ মাহঁতৰ ঘৰতে দি থৈ আহোগৈ আহু উখোৱা চাউল আছে সেয়াই ৰঙা চাউলৰ ভাত সেয়াই খাম বগা বস্তু যি য'ত আছে সোপাকে মই সেই বানি কুনি দিওঁ আমাৰ মাহঁতৰ ঘৰত দি থৈ আহোগৈ যাওক কবলৈ পালোহে ঠাট্টা কৰিবলৈ লাগি গলি কি নোহোৱা কথাটো ক'লো মই বগা বস্তু সোপাকে তাই সেই মাকৰ ঘৰলৈ বান্ধি কুনি দিয়ে সেই অবালচন ভায়েকটো কাণত পোৱাৰ লগে লগে কাইলৈ সেই চাইকেলত মস্ত সেই বস্তা এটা লৈ পেলাই আহেহে লাগে বাইদেউ ঘৰত বগা বস্তু যি য'ত আছে সোপাকে বান্ধি কুনি লৈ যাওঁহি বুলি হ'ব মই এনেহে কৈছিলো বগা বস্তু মোক নাচা বুলি আমাৰ যে চিচি কেমেৰা কোডাক কেমেৰা দুটাও কোনেনো ৰাহি যোৱা মিলাই বিয়াখন পাতি দিলেও যি কথাই নহওক আৰু লাষ্টত যে কাজিয়াখন লাগিবগৈ আৰু দেই সিফালে সেই মোৰ লগৰকেইজনীও ভাত খাবলৈ আহি বহি আছে